হে গাইজ নমস্কাৰ। এনেকৈ যে কৈছিলোঁ আজিৰ পৰা নকওঁ হেল্ল' ৰাইজ, আজিৰ পৰা মই ৰাইজ বুলি ক'ম দেই, ৰাইজ বুলি কৈছোঁ। হেল্ল' ৰাইজ নমস্কাৰ। এয়া মই আদা নহৰু পিঁয়াজ দি কিনে ৰিফাইন তেল দিছোঁ, ৰিফাইনতে আদা নহৰু পিঁয়াজ তেজপাত শুকান জলকীয়া এনেকৈ দি কিনে ভাজি ল'লোঁ। ভজাৰ পিছত চাউলকেইটা দি দিছোঁ। মই নৰ্মেল চাউলে লৈছোঁ, তাতে জিৰা গুড়ি ধনিয়া গুড়ি হালধি পাউডাৰ দি কিনে ভালকৈ ভাজি ল'ম অলপ সময়। তাৰপিছত ইয়াৰ আগতে মই আলু আৰু কণী এনেকৈ অকণমান ডিপ ফ্ৰাই কৰি থৈ দিছোঁ। কাৰণ যে মানে কি এতিয়া ক'ব গ'লে বিৰিয়ানী খাব মন যায়, ভালকৈতো বনাব নাজানো, ইয়াৰ মানে সোৱাদ অনুযায়ী নিমখো দিলোঁ। সেইকাৰণে একেপাকে হোৱা কৰি ভাততে ভাজি লৈ কিনে আটাইখিনি হুইচেল মাৰি দিম। ইয়াতে মই এয়া ভাজি লোৱা এইখিনি আকৌ ঢালি দিলোঁ, আলু কণী ঢালি দি কিনে ইয়াতে মই পদিনা দিছোঁ। আপোনালোকে ধনিয়াও দিব পাৰে, মোৰ তেতিয়া ধনিয়া নাছিলে পদিনা আছিলে, সেইকাৰণে মই পদিনা পাতকে কেইপাতমান দি দিছোঁ। গোন্ধটো ভাল আহে বাৰু। মই গৰম মছলা দিছিলোঁ, গৰম মছলা দিয়াটো নুঠিলে, সেইটো ক্লিপ নাই। সেইকাৰণে মই এয়া ঠাণ্ডা পানীয়ে দিছোঁ। পানী ঢালি কিনে হুইচেল মাৰিব দিম। এটা হুইচেলে দিছোঁ, হুইচেলটো নিজে যোৱাৰ পিছত ঢাকনিখন খুলিছোঁ। মানে মই হুইচেলটো এৰাই দিয়া নাই আৰু। এনেকৈ যেতিয়া কিবা এটা খাব মন যায়, ধৰি লওক হ'লে বনাব নোৱাৰোঁ, খাব মন যায়, আৰু এইটো সহজো উপায় হ'ল। আকৌ মই ঘি খাই বেয়া পাওঁ যে, সেইকাৰণে ঘিউটো দিওঁ নিদিওঁকৈ দিছোঁ। যদি আকৌ ঘপককৈ বেছিকৈ পৰি যায়, পৰি গ'লেতো খাব নোৱাৰিম, বেয়া পাওঁ যিহেতু, বেয়া পোৱা বস্তুটো সেইকাৰণে বাচি বাচি অকণমানকৈ দিছোঁ আৰু। কি কৈ আছিলোঁ, যেতিয়া মানে খাবলৈ মন যায়, এইটো জলদিও হৈ গ'ল আৰু আপুনি বিচৰা ধৰণেও অকণমান হৈ গ'ল। এনেকুৱা আৰু। এতিয়া আপোনালোকে চব কৰিলে হ'ল। মইতো বাৰু এনেকৈ ভালেই পালোঁ।